Hello everyone, good morning. সকলো ভালে আছে ন? আজি বিনা দুটা এটা নতুন ৰেচিপি আপোনালোকক আজি মোৰ চেনেললৈ ওয়েলকাম জনালো। আশা কৰো আপোনালোকৰ ৰেচিপিটো ভাল লাগিব। যাও এটা ব্লগ দেৰি নকৰি ভিডিওটোৰ মাজলৈ। মই আজি বনাব লৈছো সুজিৰ এটা হেলদি নাস্তা। কেনেকৈনো ফটাফট আপোনালোকে বনাব পাৰিব আৰু ল'ৰা-ছোৱালীক স্কুলত টিফিনতো আপোনালোকে দি পঠাব পাৰিব। আপোনালোকে ভিডিওটো শেষলৈকে চাই যাব। তাৰ কাৰণে মই লৈ ললো 1 কাপ সুজি। মই এতিয়া 1 কাপ সুজি লৈছো। এতিয়া মই ইয়াত দিছো অকণমান নিমখ। নিমখটো আপোনালোকে নিজৰ স্বাদ অনুসৰি দিব। আৰু মই একেটা কাপেৰে মই 1 কাপ পানী দিছো। পানী মই আৰু অকণমান দি দিম। এতিয়া মই এখিনি পিছি লম। মোৰ এখিনি পিছা হৈ গল। আৰু মই এতিয়া এটা বাউল লৈ লৈছো। এতিয়া মই এখিনি ইয়াত উলিয়াই লম। দেখিছে আপোনালোকে ধুনিয়া এটা প্ৰেছ বনিছে। আপোনালোকে এনেকৈ বনাই লব। আৰু মই ইয়াত দিছো 2 চামুচ পিঠাগুৰি। পিঠাগুৰি মোৰ শুকুৱাই থোৱা আছিল। এতিয়া মই গুটিখিনি মিলাই লৈছো। এতিয়া মই জাৰটো খালি অকণমান পানী দি দিছো। বাটাৰখিনি আপোনালোকে ইমানটো জুখতে ৰাখিব। এতিয়া মই এখন টেৱা পাতি দিলো। ইয়াত মই 1 চামুচ তেল দিছো। মই ৰাজবেন অইল ব্যৱহাৰ কৰিছো। এতিয়া মই তেলখিনি মুছি দিছো। আৰু মই এক হেতা মই ইয়াত দি দিছো। দি পেলাই হেতাখনৰ পিছটোৱেদি মই ঘূৰাই দিছো। আৰু ইয়াত দিছো মই গাজৰখিনি মই পিহনাত পিহি লৈছিলো। আৰু মই আলু দিছো। এটা আলু মই বইল কৰি লৈছিলো। আৰু দিছো মই অকণমান মান ধনিয়া আৰু জলকীয়া দিছো। পিয়াজ দিছো। এতিয়া মই সাইডে অকণমান তেল দি দিছো। অকণমান সময় এনেকৈ টেৱাখনত ৰাখি দিম। এতিয়া মই লুটিয়াই লম। দেখিছে আপোনালোকে সহজতে এৰাই গৈছে। এতিয়া আৰু ইটো সাইডো মই অকমান হেৰি কৰি লম, হেকি লম। এতিয়া মোৰ এটো হৈ গৈছে। মই এতিয়া এটো টেৱাখনৰ পৰা উঠাই লম। এনেদৰে মই আকৌ এটা দিম। তেল অকণমান দি লৈছো। টেৱাখনত লাগি থকা আলুৰ হেৰিখিনি মই সাফা কৰি ললো। মই আকৌ এটা দি দিছো। একেদৰে দিব লাগে। মই এটা আৰু দেখুৱাই দিছো আপোনালোকক। পিয়াজ দিছো। মোৰ ধনিয়াখিনি অকণমান লেৰি দি যোৱা আগতে গ'ল। ফ্ৰিজত থৈ দিয়া আছিল। এতিয়া কাষে অকণমান তেল দি দিছো।
অকমান দেৰি এনেকৈ থাকিবলৈ দিম এতিয়া মই লুটিয়াই দিছো কেতিয়াবা লৰা ছোৱালীয়ে ৰুটি খাবলৈ মন নকৰে ন তেতিয়া আপোনালোকে এনেকৈ বনাই দিব পাৰিব বহুত হেলদি হয় আৰু খাবলৈও বহুত টেষ্টি এতিয়া মোৰ এটো হৈ গল বাকিটো বনাই ললো এয়া সক আপোনালোকে কেনেকুৱা লাগিছে কমেন্টত জনাব আৰু মোৰ ভিডিওটো যদি ভাল লাগিলে আপোনালোকে লাইক এটা দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো দবাই দিব প্লিজ আৰু ভিডিওটো হেকলিকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ থাকিলে এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ আহি আছো বাই বাই